এই 4 দিন যে কেনেকৈ পাৰ হ'ল একেবাৰে গমেই নাপালোঁ। মানে দুৰ্গা পূজাৰ আজি একেবাৰে শেষৰটো দিন আৰু মৰিগাঁৱতো যিহেতু আমাৰ শেষৰটো নিশা, সেয়ে বেটা আৰু মই সন্ধিয়াই ওলাই দিলোঁ দুয়োটাই মেলা চাবলৈ বুলি। মানুহজন ৰুলকুলত আছে, তেওঁক মেলাতেই লগ পাই যাম। আৰু পূজা যে কিমান দিন আগৰ পৰাই ভাবি থকা হয়, কেনেকৈ কি পিন্ধিম, কি কৰিম, আৰু এতিয়া চাওকচোন কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। আৰু একেবাৰে এবছৰৰ কাৰণে ৱেইট কৰিব লাগিব। আৰু আজি চাওকচোন ইমানেই মানুহ ভিৰ নহয়, কি ক'ম আৰু। হ'বই দিয়কচোন, আজি যিহেতু একেবাৰে লাষ্টৰ দিন, ধুনীয়াকৈ মেলা ঘূৰি মেলি এতিয়া আকৌ খাবৰ কাৰণে পিজ্জা, বেটা আৰু মই পিজ্জা লৈ আহিছোঁ। মানুহজনে বাৰু বিৰিয়ানী খালে, আমি যিহেতু দিনত অকণমান হেভিকৈ খাই দিলোঁ, সেয়ে বেটা আৰু মই ভাত নাখালোৱেই। আকৌ আজি এতিয়া সোনকালে খাই বৈ ধুনীয়াকৈ শুই যাওঁ। ৰাতিপুৱা যিহেতু আমি যাবগৈ লাগিব, আজিলৈ আহোঁ তেনেহ'লে। আকৌ এবছৰৰ পাছত পূজাৰ কাৰণে